আজি চিকেন পকোৰা ৰেচিপি বনাম গতিকে মাংস ল'ব আহিছোঁ বজাৰলৈ টিফিন বক্স লৈ যেহেতু মই পলিথিন বেগ ইউজ নকৰোঁ ওৱান টাইম ইউজ চ' এটা টিফিন বক্স লৈ আহিছোঁ তাতে মাংস ল'ম আধা কেজি দাদা আধা কেজি মাংস দিয়কচোন ব্ৰইলাৰ মাংসটো চিকেন পকোৰাৰ কাৰণে ভাল তো আজি চাই থাকিব ভিডিঅ'টি শেষৰলৈকে কি ধৰণে মই ষ্টেপ বাই ষ্টেপ চিকেন পকোৰা বনাওঁ আপোনালোকেও পাৰিলে পলিথিন ব্যৱহাৰ নকৰিব যদি মাছ মাংস কিনিবলৈ যায় বজাৰলৈ তেনেহ'লে টিফিন বক্স লৈ যাব প্লাষ্টিকৰ হ'লেও হ'ব নহ'লে ষ্টীলৰ টিফিন বক্স পোৱা যায় আৰু পাৰিলে মোনা লৈ যাব যাতে মোনাত সেই বেগটো বা টিফিন বক্সটো ভৰাই লৈ আহিব পাৰি কিমান দিছ হা এইটো মই এনেকৈ ল'লোঁ এইটো দি দিলোঁ এতিয়া মাংসখিনি ভালকৈ মই ধুই ল'ম তাৰপিছত এই মাংসখিনি বইল কৰিম যিহেতু ব্ৰইলাৰ মাংসত বহুত মইশ্চাৰ থাকে তো সেইখিনি আঁতৰাবৰ কাৰণে ইয়াতে অলপ নিমখ ইউজ কৰিব লাগিব আৰু ভালকৈ পানীটো উতলাব লাগিব আৰু অলপ ভিনেগাৰো মই ইউজ কৰিম পাৰিলে হালধি অকণমান দি দিব তো নিমখ জোখ অনুপাতে মাংসখিনি চাই আৰু অকণমান ভিনেগাৰ ইউজ কৰি বইল কৰিব লাগে 90% বইল কৰোঁ মই ম'ম' ষ্টিমাৰত গৰম কৰিছোঁ ঢাকন দিব লাগে এনেকৈ তো এইটো অকণমান টাইম আমি বইল কৰিম এতিয়া পিঁয়াজখিনি কাটি লওঁ পিঁয়াজটো কাটিবৰ কাৰণে মোৰ ষ্টাইল এটা আছে এইটো মোৰ যেতিয়া ষ্ট্ৰীট ফুড আছিলে তাতে মই কাটি থাকোঁতে পিঁয়াজটো কাটা ষ্টাইলটো মই শিকিছিলোঁ নিজে পিঁয়াজটো দুফাল কৰিলোঁ আৰু মাজত আৰু দুফাল মানে চাৰিফাল কৰিলোঁ আৰু ভিতৰৰ ফালৰ পৰা এনেধৰণে কাটিলোঁ বাকলিটো গুচাবৰ কাৰণে বৰ সহজ হয় আৰু কেতিয়াবা এনেকুৱা বাকলিবোৰ পেলাবলৈ মন নাযায় যিহেতু পিঁয়াজৰ দামটো অলপ বাঢ়ি গৈছিল তো এনেধৰণে কাটি যাওঁ আৰু কাটাৰ ষ্টাইল এটা আছে এই যিখন চাইনিজ দা হয় তো এনেধৰণে মই কাটোঁ তো এইটো চাফা কৰি ল'ব লাগিব এইখন এবাৰ ধুই ল'ম মই চপাৰ বৰ্ডখন আৰু এনেধৰণে কাটি লাগে সৰু সৰুকৈ পিচ কৰিব লাগিব যিহেতু চিকেন পকোৰাত সৰু সৰুকৈ কাটিব লাগিব পিচবিলাক তো পিঁয়াজটো বা যিকোনো চব্জি এনেধৰণে কাটে আঙুলিটো যাতে আপোনাৰ নাকাটে সেইটো কাৰণে ছেফটি হ'ব লাগে তো এনেধৰণে মাজৰ আঙুলিটোৱে মিডল ফিংগাৰটোৱে প্ৰটেক্ট কৰিব লাগে এইকেইটা আঙুলিক তেনেধৰণে কাটিব লাগে পিঁয়াজখিনি কাটি থকাৰ সময়তে আমাৰ মাংসখিনি অলমষ্ট বইল হৈ গ'ল 90% আৰু এতিয়া আমি পানীখিনি টুকি দিম এটা ম'ম' ষ্টিমাৰ আছে তাতে টুকিবৰ কাৰণে ভাল হয় যিহেতু পানীটো খুব জল্দি ওলাই যায় আৰু ঠাণ্ডা হৈ যায় মাংসটো এনেদৰে টুকি এতিয়া পানীখিনি মই পেলাই দিম চাই থাকিব নেক্সট ষ্টেপ এতিয়া এই মাংসখিনি পিচ কৰি ল'ম সৰু সৰুকৈ যিহেতু দোকানৰ পৰা ডাঙৰ ডাঙৰকৈ কাটি দিয়ে বইল কৰাৰ পিছত কাটিবৰ কাৰণে ভাল হয় ব্ৰইলাৰ মাংসটো আৰু সৰু কৰাৰ লগে লগে কি হয় মই যেতিয়া মেৰিনেট কৰিম তেতিয়া মছলাবিলাক ভিতৰলৈকে সোমাই যায় খাবৰ কাৰণে যি হয় আচ্ছা এটা ললিপপ পিচো আহিলে তো বাই ওৱান গেট ওৱান ফ্ৰী বুলি ক'ব লাগিব এই ললিপপ পিচটো লগতে ফ্ৰাই কৰি দিম আচ্ছা জলকীয়া কাটাৰ ষ্টাইল দেখাই দিছোঁ কেনেকৈ জলকীয়া কাটে এইটো বাৰী জলকীয়া হয় মই এইটো এনেকৈ ধৰিব লাগে হাতখন এনেকৈ দি মাজৰ ফিংগাৰটো এনেকৈ আপোনাৰ দাখন প্ৰটেক্ট কৰিব লাগে যাতে বাকীকেইটা ফিংগাৰ কাটি থাকোঁতে শ্লিপ মাৰি পিনি নাকাটে আৰু মাংসৰ লগত মিক্স কৰি দিলোঁ জলকীয়া পিচকেইটা পিঁয়াজ কাটি থোৱা আছিলে পিঁয়াজখিনি দি ল'লোঁ আৰু এতিয়া মছলা কেনেকৈ কি ধৰণে দিম কি মছলা দিম চাই থাকিব এইটো নিমখ অলপ দিলোঁ যিহেতু মাংস বইল কৰোঁতে নিমখ দিছিলোঁ ভিনেগাৰো দিছিলোঁ ভিনেগাৰ অকণমান দিছোঁ চয়া চচ অকণমান দিছোঁ আচ্ছা এতিয়া লাগিব এইটো আজিনোমোটো টেষ্টৰ কাৰণে খুব ভাল এইটো চাইনিজ বোলে নিমখ বুলি ব্যৱহাৰ কৰে চাইনাত এইটো আপোনাৰ ৰেড চিলি পাউডাৰ ব্লেক পেপাৰ গুড়া আৰু এইটো হালধি পাউডাৰ জোখ অনুপাতে দিব মাংস যিমান লয় সিমান হিচাপত আন্দাজ কৰি ল'ব এইটো আপোনাৰ জিৰা ধনিয়া পাউডাৰ অলপ কাবাব মছলা ইণ্টাৰেষ্টিং কথাটো হৈছে কি মই জিৰা ধনিয়াটো নিজে গুড়ি কৰোঁ বাহিৰৰ পৰা আনি পিনে বজাৰৰ পৰা আনি এইটো কৰ্ণফ্লাৱাৰ অলপ দিলোঁ 1-1.5 চামুচ দিব পাৰে মাংস অনুপাতে এইটো বেচন দিলোঁ বেচনটো কিছুমানে বহুত বেছিকৈ ইউজ কৰে অলপ পানী দিব আৰু নৰসিংহ পাত অলপ কাটি দিম আৰু কালাৰ থাকিব ফুড কালাৰ নৰসিংহ পাতবোৰ সৰু সৰুকৈ কাটি দিম যিহেতু এটা চাউথ ইণ্ডিয়ান ফ্লেভাৰ আহিব আৰু এইটো নৰসিংহ পাতটো বহুত ভাল হয় স্বাস্থ্যৰ কাৰণে তো মই খুব ভাল পাওঁ ৰিফাইন অইল অলপ দিম পানী অকণমান দি পিনে ইয়াক হেতাৰে মিহলাম
এতিয়া আদা নহৰু পেষ্ট অলপ দিম আৰু ফুড কালাৰ দিলোঁৱেই কৈছিলোঁৱেই আৰু এতিয়া এইটো এনেধৰণেৰে হেতাৰে মিহলাব লাগে আৰু এঘণ্টা সময় আমি ইয়াক ৰেষ্ট দিম তাৰপিছত তাৰ ফ্লেভাৰ আহিব খুব ভাল টেষ্ট হ'ব খাই চাব নিজে ঘৰতে বনাই যিহেতু ৰেষ্টুৰেণ্টত নগ'লেও হ'ব ফ্ৰিজত ভৰালোঁ এঘণ্টা ৰেষ্ট দিম এঘণ্টা হৈ গৈছে ফ্ৰিজৰ পৰা উলিয়াওঁ আৰু ইয়াক পকৰা বনাম এইটো গৰম হৈ গৈছে আৰু ইয়াতে তেল দিম এইখিনি মাংসখিনি বৰ সুন্দৰ হৈছে এঘণ্টা ৰেষ্ট লোৱাৰ পিছত ইয়াত তেলখিনি গৰম হোৱাৰ পিছতহে দিব মাংসবোৰ মানে পকৰাবিলাক যেনেকুৱা চাইজৰ লাগে বনাব পাৰিব এয়া মুনুৱে দি আছে লদি কৰি আৰু খাবলৈ সাজু আছেনে আপুনি এয়া বৰ সুন্দৰ মুনুৱে এটা এটাকৈ দি আছে ঠিক এনেদৰে হেতাৰে লুটিয়াই বগৰাই তল ওপৰ কৰি সিজাব লাগে যিহেতু মাংসখিনি বইল কৰি থোৱাই আছে গতিকে চাই ল'ব কিমান জোখত সিজালে আপোনাৰ ভাল হ'ব তো মই টাইমটো নকওঁ কিমান টাইম সিজাব লাগিব কাৰণ চবেই জানে কেনেকুৱা কালাৰ হ'লে কিমানখিনি সিজিলে খাবলৈ টেষ্ট হ'ব বেছি শুকান নকৰিব মৰমৰীয়া কৰিলে বেয়া হ'ব বেছি খৰখৰীয়া হৈ গ'লে তো এয়া আমি এতিয়া টেষ্ট কৰিম অলপ পিছত আচ্ছা পেকিং যে কৰিছোঁ এয়া এজন কাষ্টমাৰ আছে তেওঁক লাগে বুলি কৈছিলে চিকেন পকৰা আৰু এইটো এটা ষ্টাইল হয় পিঁয়াজবোৰ ৰাউণ্ড কৰি কাটি ওপৰত দি দিব লাগে এনেধৰণেৰে ৰেষ্টুৰেণ্ট ষ্টাইল ঠিক আছে আপোনাকো লাগিলে ক'ব কেতিয়াবা বনাই খুৱাম ইয়াত চাট মছলা অকণমান ওপৰত ছটিয়াই দিম আৰু ব্লেক চল্ট অলপ দি দিম ওপৰত এতিয়া পেকিং কৰিম এইটো কাপোৰৰ মোনা মই পলিথিন বেগ ইউজ নকৰোঁ আগতেই কৈছোঁ আৰু এখন টিচু পেপাৰ দি এতিয়া মই হোম ডেলিভাৰী কৰিবলৈ যাম ছাতি দিব পাহৰিছিলোঁ ভৰাই দিছোঁ এতিয়া হৈ গ'ল এনেকুৱা লাগিছে এইখন কাটা চামুচ এতিয়া মই ডেলিভাৰী কৰিবলৈ যাম Thanks for watching this video. Please subscribe this channel and press the bell icon. Also, do like, share and comments. Thank you so much. Enjoy.